সত্তর ভাই তোর হরিণ লিখে দিলে চলতো না ঘটনাটো কওকচোন। হৈছে মানে আমাৰ ইয়াত অজগৰ সাপ এডাল ওলাইছে লাওখোৱা অভয়াৰণ্যৰ পৰা আহিছে যেন আমি অনুমান পাইছোঁ। যিহেতু এইফালে চাৰিওফালে বানপানীৰ সমস্যা, সাপডাল আমি ৰাইজে দেখি পেলাই ফৰেষ্টক মাতিলোঁ। ফৰেষ্টৰ মানুহ এজন আহি পেলাই সাপডাল ধৰি লৈ গ'ল। ৰাইজে দিলে, উদ্ধাৰ কৰি দিলে? ৰাইজে উদ্ধাৰ কৰি দিলে। এতিয়া সাপটো ক'ত এৰি দিব বুলি কৈছে? এতিয়া অভয়াৰণ্যত চাগে লৈ যাব। এতিয়া ফৰেষ্টৰ মানুহে ক'ত লৈ যায় সিহঁতৰ কথা। লাওখোৱা অভয়াৰণ্য অভয়াৰণ্যত লৈ যাব।